গাইজ চাব পাৰিছে চাওক কিমান ডাঙৰ পুখুৰীটো ইয়াত চাওক ইয়াত লাইটে ব্যৱস্থা কৰি দিছে এইফালে চাওক বৰ ধুনীয়া লাগিছে ফ্ৰেণ্ডছ এইফালে বহুত ডিজাইনকৈ বনাই দিছে ফটো শ্বুট কৰি আছে এইফালে বাইদেউ ভণ্টিহঁত অকল হাই ফ্ৰেণ্ডছ ৱেলকাম টু জামগঞ্জ অফিচিয়েল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মই ভালে আছোঁ যেহেতু গম পাই আপোনালোকে জুলাই মাহত খেতিত অলপ ব্যস্ত হৈ আছোঁ চ' কণ্টিনিউ ব্লগ দিব পৰা নাই তাৰ বাবে মই বহুত দুখিত অতি শীঘ্ৰে নিউ ব্লগ আহি আছে চ' আজি যাব ওলাইছোঁ গোলাঘাট টাউনলৈ চ' গোলাঘাট টাউনত অকণ ফুৰি আহোঁ আৰু অলপ অফিচিয়েল মোৰ কাম আছে সেইবোৰ কাম কৰি আহোঁ আপোনালোকে মোৰ ভিডিঅ'টোলৈ কণ্টিনিউ হৈ থাকক সকলো কথা ক'ম চ' গাইজ লেটছ গ' টু গোলাঘাট গেটখন মাৰি দিলোঁ আৰু এতিয়া গেটখন মাৰি দিলোঁ নহ'লে ছাগলী গাইজ গোলাঘাটলৈ গৈ আছোঁ এয়া আমাৰ নবৌ হাই বুলি কৈ দে এনেকৈ কৈ দে হাই বুলি ক মোৰ লগত আমাৰ নবৌ দুজনী গৈ আছে আমি গোলাঘাটলৈ যাওঁ কাম আছে অলপ অফিচিয়েলি কামখিনি কৰি আহোঁ আৰু লগতে আমাৰ নবৌহঁতৰ লগত অকণ টাউন ফুৰিম বজাৰ চজাৰ কৰিম শ্বপিং কৰিম চ' আপোনালোকক দেখুৱাম চ' আপোনালোকে গাইজ ব্লগটি সকলোকে চাই থাকিব ৰখি আছোঁ এতিয়া গাড়ী আহিব গোলাঘাটত গাড়ী উঠিম আৰু যাম কাম হৈ গ'ল আৰু ফাইনেলি তাৰপিছত এতিয়া অলপমান পাৰ্কত অকণ ফুৰি লওঁ আমাৰ নবৌহঁতৰ লগতে কিন্তু গাৰ্লফ্ৰেণ্ড লৈ আহিবলৈ গাৰ্লফ্ৰেণ্ড নাই এই দেখি আৰু এনেই আৰু ফুৰি লওঁ অকণ তেওঁলোকৰ শিৱাটোতো দেখুৱাম আৰু উদ্যান পাৰ্কলৈ আহিছোঁ আমি গোলাঘাট চ' আপোনালোকক দেখুৱাম এতিয়া ভিডিঅ'লৈ সোমাই যাওঁ আমি এতিয়া আমাৰ নবৌহঁতে টিকেট কাটিছে ফ্ৰেণ্ডছ এই টিকেট কাটিলোঁ আমাৰ নবৌ মই আমাৰ পাৰ্কৰ ভিতৰলৈ আহি গ'লোঁ আমি এতিয়া অকণ ফুৰি লওঁ আপোনালোকে দেখুৱাম কি ধুনীয়া পৰিৱেশ আৰু চাব পাৰিছে আপোনালোকে কালি অকণ ৰ'দটো পৰাৰ কাৰণে মুখখন বেলেগ কেনেকৈ লাগিছে আপোনালোকক পাৰ্কলৈ আহি এইফালে চাই কওক নবৌ কেনেকৈ লাগিছে আমি 3টা টিকেট কাটিলোঁ কেইটকা লাগিলে কৈ দে 60 টকা আমি আগৰ বাৰতো আহিছিলোঁ আমাৰ নবৌৰ লগত তেতিয়া মানে হেৰি আছিলে যমুনা পাৰ্ক আছিলে এতিয়া শংকৰদেৱ উদ্যান পাৰ্কটো নামটো হেৰি কৰি দিলে আৰু চেঞ্জ কৰিলে আৰু ভাল লাগিছে এতিয়া বহুত মানে ৰং পেইণ্ট কৰি অলপ মডিফাই কৰিলে আৰু চক্স কি ধুনীয়া ধুনীয়া এইফালে গছ কেইজোপা লগাই দিছে এইফালে আছে জামুন গছ এইফালে এইটো কি গছ হয় মই নামটো নাজানো এইফালে চক পনটো এইফালে আছে বৰ ধুনীয়া আৰু পৰিৱেশ ইয়াত বহিব পৰা ঠাই বনাই দিছে এনেকৈ বেঞ্চি নিচিনা চক ইয়াত মানে ৰেষ্ট ল'ব পাৰি আৰু এইটো কি গছ হয় কমেণ্ট কৰকচোন গাইছ এইটো কি হয় এইটো জুম কৰি দেখুৱাই দিছোঁ মই নামটো নাজানো হেৰি নিশা লাগিছে ন এইটো নহয় টকো তামোল নিশা লাগিছে ন টকো তামোল হয় নেকি ফ্ৰেণ্ডছ এইফালে আমলখি গছ কেইজোপা আছে এইফালে এতিয়া বহুত মডিফাই কৰি দিলে ৰাস্তা পদূলি ধুনীয়া বনাই দিলে পাৰ্কৰ ভিতৰত গোটেই ফুৰিব পাৰি আৰু এইফালে লাইটৰ ব্যৱস্থা কৰি দিছে চাব পাৰিছে ফ্ৰেণ্ডছ ভাল লাগিছে কিবা এটা আৰু এইফালে ধুনীয়া ধুনীয়া ফুল কেইজোপা লগাই থৈছে চাব পাৰিছে এইটো কি ফুল নামটো নাজানো আমি বৰ বিশেষ ফুলৰ নাম নাজানো আমি তেওঁ বৰ ধুনীয়া ধুনীয়া এইফালে ফুল লগাই দিছে এইফালে পেইণ্টিং কৰি থৈছে গাইছ চাব পাৰিছে ফ্ৰেণ্ডছ এইফালে পনটো আছে Forever, now we're not together. I know it's time you're probably
বঠা জেগাটো ধুনীয়া বনাই দিয়ে গাইছ চাব পাৰিছে চাওক কিমান ডাঙৰ পুখুৰীটো ইয়াত চাওক ইয়াত লাইটে ব্যৱস্থা কৰি দিছে এইফালে চাওক বৰ ধুনীয়া লাগিছে ফ্ৰেণ্ডছ এইফালে বহুত ডিজাইনকৈ বনাই দিছে ফটো শ্বুট কৰি আছে এইফালে বাইদেউ ভণ্টিহঁত অকণ অভাৰব্ৰিজত গৈছে চাওক কি ধুনীয়া মজা লাগিছে ৰিলছ বনাবলৈ মজা আছে ইয়াত এইফালে চাব পাৰিছে চাওক মোৰ এতিয়া সপোনটা পূৰ হ'ব আৰু এটা ৰিলছ এটা বনাব লাগিছিলে নদীয়াকৈ পানী হাইৰে সেই ৰিলছটো বনাম আপোনালোকে দেখুৱাম কি মজা চাওক ইয়াত ষ্টেইং কৰিব পাৰি ইয়াত ৰখি পেলাই ফটোশ্বুট কৰিব পাৰি আৰু ফ্ৰেণ্ডছ আগতে এবাৰ আহিছিলোঁ তেতিয়া পাৰ্কটোৰ নাম যমুনা পাৰ্ক আছিলে এতিয়া শংকৰদেৱ পাৰ্ক কৰিলে শংকৰদেৱ উদ্যান ইয়াত ব'টিং কৰিব পাৰি ব'টিঙৰ ব্যৱস্থা আছে চব ফ্ৰেণ্ডছ এই ব'টিঙৰ ব্যৱস্থা কিন্তু ব'টিং কৰিবলৈ 50 ৰুপিজ লয় আমাৰ ভাবিজিহঁতি আছে অলপ ভয় কৰিছে সেইকাৰণে ব'টিং নকৰোঁ আৰু এইফালে একো নাই এইফালে আমাৰ ভাবিজিহঁতি আছে সিহঁতকো ভিডিঅ' দুটামান বনাই দিওঁ আৰু ধুনীয়াকৈ ৰিলছ কেনেকুৱা লাগিলে তোমাক বহুত ধুনীয়া লাগিলে কেনেকৈ লাগিছে গোলাঘাট শংকৰদেৱ পাৰ্ক আহি একদম ক'বই নালাগে বহুত ধুনীয়া আকৌ কেতিয়া আহিবা আৰু চাওঁ আৰু কেতিয়া আহোঁ পইচা লাগে নহয় নাই আৰু আপোনাক কেনেকৈ লাগিল আকৌ আহিবা নাই এইবাৰ আহিলে দীপজ্যোতিক লৈ আহিবা দেই এই নবৌ আমাৰ নবৌ হয় তাৰপিছত আমাৰ আটাইকেইজন অফিচলৈ আহিছিলোঁ অফিচত আহি অফিচলৈ কিছু কাম আছিলে কাম কৰি সোনকালে হৈ গ'ল ভাবিছোঁ শংকৰদেৱ পাৰ্কখন অকণ ফুৰি লওঁ আপোনালোকক অকণ দেখুৱাওঁ আগতে ভিজিট কৰিছোঁ পাৰ্কটো আগত যমুনা পাৰ্ক আছিলে নামটো চেঞ্জ কৰি দিলে তথাপি এতিয়া বহুত মডিফাই কৰিলে ভাল লাগিলে ব'টিঙৰ সুবিধা ধৰি পাৰ্ক চাৰ্কৰ ব'টিঙৰ সুবিধা ধৰি চাহ কেণ্টিনৰ সুবিধা ধৰি আৰু মানে ফটোশ্বুটো মাৰিব পৰা সুবিধাবোৰ কৰি দিছে গ্ৰাফিক ডিজাইনিং কৰি দিছে বিহাইণ্ডত চ' ভাল লাগিছে আৰু আপোনালোকৰ শংকৰদেৱ উদ্যান পাৰ্কখন দেখুৱালোঁ এতিয়া আমি ঘৰলৈ যাওঁ সময় হ'ল 4টা বাজিলে এতিয়া ভোকো লাগিছে ঘৰলৈ যাওঁ আৰু আপোনালোক পাব চাবলৈ ইউটিউব চেনেলত জয়মগঞ্জ অফিচিয়েল আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আহি থকা নিউ ভিডিঅ'বোৰ আপোনালোকে অতি শীঘ্ৰে পায় আৰু বাই বাই ফ্ৰেণ্ডছ